দোকানৰ পৰা আহি লগৰটোৰ লগত ফেক্টৰীলৈ আহি দিলোঁ পাত পেলাবলৈ যোগালি নাই বোলে আৰু কেনেকৈ পাত পেলাই ক'ত কি কৰোঁ আমি চাই থাকোঁ। এইবিলাক হৈছে কি কয় ফেক্টৰী ট্ৰাফ। ইয়াত কোৱালিটি বেলেগ বেলেগ ছেপাৰেটকৈ থোৱা হয় আৰু ইয়াত পাতবিলাক এনেকৈ শুকুৱাই ড্ৰায়াৰত এফালৰ পৰা হাৱা চলি থাকে ফেন আৰু গেছ লগাই পেলাই এইবিলাক শুকুৱাই পিনি ইয়াৰ পৰা উঠাই লৈ যায় এই কনভাৰ্ট বেল্টবিলাকত, এই চেণ্ট চলি আছে যোনবিলাকত। এইবিলাক আছে যোনবিলাকৰ পৰা হাৱা এইবিলাক টাৰ্বাইন ফেন চলি আছে আৰু তাৰ ছাইডত আছে এইবিলাক গেছ ওলোৱাবিলাক গেছৰ আৰু কয়লাৰ পৰাও ইয়াত নতুনকৈ বনাইছে ছিষ্টেমটো। এইবিলাক পাত পেলাই আছে চবে। এইফালে হৈছে চাহপাত য'ত বনাই আছে, মেনুফেকচাৰিং হৈ আছে ইয়াত ফেক্টৰী আৰু পেকেটিঙো হৈ আছে একেলগতে। এফালৰ পৰা ওলাই আছে আৰু শুকুৱাই মেলি এফালে পেকেটিং কৰি গৈ আছে আৰু এফালে ছাপ্লাই হ'ব আৰু। এখন আছে ৱেট ব্ৰিজ আৰু যাওঁতে এবাৰ আহোঁতে এবাৰ জুখি মেলি কিমান হ'ল কালেকশ্যন টোটেল ৱেটটো চাই মেলি আৰু আমাৰ আৰু বেছি নহয় 1200 কেজিমান হ'লগৈ আৰু। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাইছোঁ, বাই বাই।